ঘোষণা হ'ল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। দৰঙৰ দিঘিৰপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এইবেলি 100% উত্তীৰ্ণৰে উজ্বলিল। মুঠ 46 গৰাকী পৰীক্ষাৰ্থীৰ অৱতীৰ্ণ হৈছিল। ইয়াৰে 40 গৰাকী প্ৰথম বিভাগ আৰু 6 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। 14 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 75%ৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হৈছে। ইতিমধ্যে প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই। দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা ৰাখিছে দিঘিৰপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। আপোনালোকে চাই আছে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। হয়, আজি হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা আৰু এই ফলাফলে উৎফুল্লিত কৰিছে চিপাঝাৰ আৰু মংগলদৈ সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চল দিঘিৰপাৰ। এই দিঘিৰপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এইবেলি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত শিক্ষাৰ্থীৰে প্ৰায় 100%ৰে উত্তীৰ্ণ হৈছে আৰু আমি পোনে পোনে কথা পাতিম। আমাৰ লগত সঞ্চালক প্ৰধান আছে। আজি অনুভৱ কেনেকুৱা, যিহেতু হায়াৰ ছেকেণ্ডাৰী আজি ৰিজাল্ট দিলে? খুব সঁচাই ভাল লাগিছে। আমাৰ ইয়াৰ আগতেও 2017 চনৰ পৰা আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ। তাৰ পৰা আমাৰ এইখন চলি আছে। বৰ্তমানো আমাৰ এটা খুব সুন্দৰ পৰিৱেশত এটা ভাল ৰিজাল্ট হৈছে। গতিকে আমাৰ সকলো শিক্ষয়িত্ৰী, অভিভাৱক লগতে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমি ভৱিষ্যতে এনেকুৱা ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ আৰু এই অঞ্চলটো আমাৰ যিহেতু পিছপৰা, যাতে আমি ভাল ৰিজাল্ট কৰি এটা সুনাম অৰ্জন কৰি আমি গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ, তাৰ কাৰণে আমি আশাবাদী। কিমানজন ছাত্ৰ ছাত্ৰী আছিলে? আমাৰ এইবাৰ 2026 বৰ্ষত যিটো ৰিজাল্ট দিলে, আমাৰ 46জন ল'ৰা ছোৱালী আছিলে। তাৰ ভিতৰত ডিষ্টিংশ্যন এজনে পাইছে আৰু 13জনে ষ্টাৰ মাৰ্কৰ সৈতে প্ৰায় 40জন উন্নীত হৈছে আৰু 6জন ছেকেণ্ড ডিভিজন পাছ কৰিছে। আৰু আমাৰ এতিয়া থাৰ্ড ডিভিজন নাই। গতিকে আমাৰ 100% উত্তীৰ্ণ হৈছে। আমি সেইলৈ বৰ সুখী আৰু আমি ভাবিছোঁ যে আগন্তুক দিনত আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে মেট্ৰিক উত্তীৰ্ণ, তেওঁলোকে আমাৰ ইয়াত আহি যাতে আমাক পঢ়াৰ সুবিধা কৰি দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো অনুৰোধ জনাইছোঁ। তেওঁলোকে ল'ৰা ছোৱালীখিনি দিয়ক। অভিভাৱকসকলে আমি এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে আমাক এই সৰু অনুষ্ঠান বুলি তেওঁলোকে যাতে হেৰি নকৰি আমাক যাতে ল'ৰা ছোৱালীক শিক্ষা দান কৰা গুৰুত্ব প্ৰদান কৰে। প্ৰথম বৰ্ষৰ নামভৰ্তিকৰণ চলি আছে। কেনেকুৱাকৈ নামভৰ্তিকৰণটো চলি আছে? এবাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা সুবিধা আছে নেকি? আচ্ছা, এতিয়ালৈকে আমি আপোনাক জনাওঁ যে আমাৰ এই অঞ্চল যিহেতু পিছপৰা অঞ্চল, আমি এটা আশা কৰিছিলোঁ যে দিঘিৰপাৰ অঞ্চলত এখন এনেকুৱা এটা শিক্ষানুষ্ঠান গঢ়ি উঠক আৰু সেই লৈ আমি 2017 চনত এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিলোঁ। কিন্তু আজিলৈকে আমি সিমান ল'ৰা ছোৱালী এতিয়ালৈকে পোৱা নাই। যাৰ হওক এইবেলি আমি বৰ্তমান বৰ নগণ্য সংখ্যক ল'ৰা ছোৱালী পাইছোঁ আৰু এইকাৰণে পাইছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজখিনি অতি দুখীয়া। আমি এটাই আশা কৰিছোঁ যে আমি এই অঞ্চলটো যাতে শিক্ষাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ জৰিয়তে যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ অভিভাৱকসকলে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে যাতে আমাৰ ইয়াত আহি এটা সুনাম কৰিব পাৰে আৰু আমিও প্ৰচেষ্টা ৰাখিব পাৰোঁ। সুবিধা বুলি ক'লে আমাৰ বিশেষকৈ আমাৰ এইবেলি যিসকল আমাৰ BPL কাৰ্ড, যিহেতু এই অঞ্চলৰ মানুহবিলাক অতি দুখীয়া, গতিকে BPL কাৰ্ড সকলোৰে আছে। গতিকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আমি আপোনাৰ 3000 টকা এডমিশ্যন ৰাখিছোঁ আৰু যিসকলে 80%ৰ ওপৰত পাছ কৰিছে মেট্ৰিক বৰ্ষত, তেওঁলোকক আমি ফ্ৰীকৈ পঢ়াম বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অলৰেডি আমাৰ ইয়াতে এডমিশ্যন আৰম্ভ হৈছে আৰু চলিছে। গতিকে মই আশাবাদী যে যিসকল আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী বা BPL কাৰ্ড আছে, তেওঁলোকক আমি ইয়াতে এডমিশ্যনৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আৰু এই এডমিশ্যনৰ পইচাটো 3000 টকাটো আমাৰ একেলগে দিব নালাগে। আমাৰ 3টা-4টা কিস্তিতো তেওঁলোকে দিব পাৰে বা বছৰকৈ শেষতো দিব পাৰে। কিন্তু আমি এটাই আশা কৰিছোঁ যে এই সুবিধাটো গ্ৰহণ কৰি তেওঁলোকৰ যাতে ল'ৰা ছোৱালীখিনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমাকো এটা চেষ্টা ৰাখিবৰ কাৰণে তেওঁলোকৰ যাতে সুবিধা গ্ৰহণ কৰি দিয়ে। ধন্যবাদ। মোৰ ভালে লাগিছে। আজি মই যিদৰে আশা কৰিছিলোঁ সেইদৰে পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ ছাৰ বাইদেউৰো বহুত অৰিহণা আছে, লগতে মোৰ মা দেউতাৰ বহুত অৰিহণা আছে। বহুত কষ্ট কৰিছিল, সেইমতে ময়ো কষ্ট কৰিছিলোঁ আৰু সেইমতে ৰিজাল্ট পাবলৈ সক্ষম হ'লোঁ। আৰু লগতে মই ছাৰ বাইদেউকো ধন্যবাদ দিছোঁ, কাৰণ আমাৰ যিদৰে পাঠদান কৰিছিল ছাৰ বাইদেউসকলে, যিদৰে প্ৰশ্ন উত্তৰসমূহ আমাক দিছিল বা লিখি দিছিল, সেইদৰে মই পঢ়িলোঁ আৰু সেইকাৰণে মই আজি এইখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। লগতে মোৰ মা দেউতা আৰু ছাৰ বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে কি হ'ব মোৰ নাৰ্ছিং কৰিব ইচ্ছা। তোমাৰ আগতো এতিয়া তাত সম্পূৰ্ণ এটা প্ৰত্যাহ্বান আহি আছে, তুমি প্ৰত্যাহ্বানটো কেনেকৈ আগুৱাই যাবা? মানুহৰ জীৱনৰ প্ৰত্যাহ্বান থাকে বাৰু, আৰু সেইদৰে ময়ো আগুৱাবলৈ সক্ষম হৈছোঁ। মোৰ জীৱনতো বহুত গৈছে আৰু সেইদৰে মই এইখিনি আগুৱাই যাবলৈ সক্ষম হ'লোঁ আৰু আগলৈ এনেদৰে আগবাঢ়ি যাম আৰু আশা থাকিল।